ঘগৰাপাৰ আলিয়া বন গাঁৱত ভালুকৰ সন্ত্ৰাস। নলবাৰী জিলাৰ ঘগৰাপাৰ আৰক্ষী থানা অন্তৰ্গত আলিয়া বনভাগত যোৱাকালি এজন যুৱকে আলিয়া বনভাগত ঘন জংঘলত ভালুক এটা দেখা পোৱাৰ পিছতে সমগ্ৰ গাঁওখনতে সৃষ্টি হৈছে আতংক। আৰু তাৰ পিছতেই নলবাৰী বন বিভাগক খবৰ দিয়াত ইতিমধ্যে আজি বন বিভাগৰ দল আহি উপস্থিত হৈ উক্ত অঞ্চলটোত বন বিভাগৰ এটি দলে ইতিমধ্যে অনুসন্ধান চলাই আছে। যদিও বৰ্তমানলৈকে ভালুকটোক এতিয়াও সন্ধান লাভ কৰা নাই। জংঘলৰ মাজত ভালুকৰ ভৰি খোজ পোৱা বুলি সন্দেহ, কিন্তু বন বিভাগে এতিয়ালৈকে নৈ পাৰৰ অনুসন্ধান চলাই আছে যদিও ভালুকৰ নে আন জন্তুৰ খোজ এই কথা এতিয়ালৈকে নিশ্চিত হোৱা নাই। অকস্মাত দেখা পালে যে সেই গছডালত তেওঁলোক ভালুক এনে খাৰা হৈ তাৰপিছত তেওঁলোকে পাইছে না তেওঁলোকে দেখি পাইছে ভালুক হৈ সেই বুলি কৈ সিহঁতে দৌৰি যাইছিলে তাৰ গাঁৱত হোৱাৰ পিছত হোৱা নাছিল তাৰপিছত আকৌ আজি গম পালোঁ। আজি তাৰমানে মাছ মাৰিবলৈ আহোঁতে তেওঁলোকে আকৌ নদীখনত সেয়ে ভাবিছোঁ এতিয়া ইমান বন বিভাগক খবৰ দিয়া হৈছে। হয়, বন বিভাগক খবৰ দিয়া হৈছে। তেওঁলোক আহিছে, আহি এতিয়া বৰ্তমান তেওঁলোকে কৰি আছে। কিবা সংসত্ৰ পাইছে নাই পোৱা বৰ্তমানলৈকে নাই। এতিয়া বস্তুটো নোপোৱালৈকে কিন্তু আমি ধৰক আলিয়া বনগাঁওবাসীৰ কাৰণে এটা সন্ত্ৰাসৰ সৃষ্টি হৈ গৈছে আমাৰ মাজত। কালি তুমি কেতিয়া এই ভালুক দেখিছিলা? আমি কালি 10টামান বজাত আহি কিনে দেখিলোঁ আৰু ভালুকটো। আমি 5জন লোক আছিল, এবাৰ ফুৰিব আহি কিনে দেখিলোঁ ইয়াতে গাছত উঠিব খুজিছিল আৰু তাৰমানে ভালুক গাছত উঠিব খোজোঁতে আমি দেখিলোঁ যে ভালুক দিয়ে এইটো ডাউৰ ডাউৰ বলিনি ক'লাক না মই ডাউৰ বলিনি তাৰপিছত দাউৰলোঁ আৰু আমি। আজি দেখিছানে? আজি নাই দেখা নাই।